হাই গাইছ, আজি মোৰ হাঁহ পোৱালিখিনিৰ বয়স 3 দিন হ'ল আৰু মই 3 দিনৰ দুপৰীয়া ভাগত এইটো লিগজেন পাউডাৰ দিম। লিগজেন পাউডাৰটো কেনেকৈ দিব লাগে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব, তেতিয়া গম পাব। লিগজেন পাউডাৰটো মোৰ বাল্টিটোত 8 লিটাৰ পানী আছে। 8 লিটাৰ পানীত মই 1 চামুচ দিওঁ। এই 1 চামুচটো মই এতিয়া চামুচ ব্যৱহাৰ কৰা নাই, তাৰ বাবে মই এটা অনুমানিক আইডিয়াত দি দিছোঁ। আৰু লিগজেন পাউডাৰটো দিয়াৰ পিছত পানীত খুব ভালকৈ পানীখিনি মিহলাই ল'ব লাগে। আৰু এটা কথা লক্ষ্য কৰিব যাতে বৰ্তনকেইটা লেতেৰা হৈ নাথাকে। বৰ্তনকেইটা খুব চাফা কৰি ল'ব। চাফা কৰি লৈ পেলাই লিগজেন পাউডাৰটো আপোনালোকে ব্যৱহাৰ কৰিব। 3 দিন দিব লাগে। 3 দিন দিলে পোৱালিৰ কোনো ধৰণৰ বাহিৰৰ বেমাৰ নালাগে। আৰু 3 দিনৰ পিছত আপোনালোকে অষ্টভেদ দিব পাৰে। অষ্টভেদটো ভিমাৰেলৰ লগত খুব ধুনীয়াকৈ মিলাই ল'ব। সেইটো কেনেকৈ মিলাব লাগে মই নেক্সট ভিডিঅ'টোত আপোনালোকক দিম। আৰু চাওক, মই পানীখিনি খুব ধুনীয়াকৈ মিলাই লৈছোঁ। এইটো স্কিনত আপোনালোকে অষ্টভেদ দেখিবলৈ পাইছে। এইটো ব্যৱহাৰ কৰিব, পোৱালিখিনিৰ ভৰিত জোৰ পায়। আৰু বলক এতিয়া আমি পানীখিনি দি দিওঁ। পানীখিনি দি দিলোঁ। এতিয়া পানীখিনি দি পেলাই এতিয়া দানা দি আছোঁ। আৰু চাওক দানা কেনেকৈ খাইছে। আৰু সৰু অৱস্থাত দানাটো তেনেকৈ ওখ ষ্টেণ্ডত নিদিব। ওখ ষ্টেণ্ডত দিলে খাবলৈ অসুবিধা পায়। এনেকৈ তলতে প্লেট বা বস্তা ব্যৱহাৰ কৰিব পাৰে, প্লাষ্টিকৰ বস্তা ব্যৱহাৰ কৰি আপোনালোকে দানা দিব পাৰে। আৰু দানা দিওঁতে চাব যে দানা পাত্ৰকেইটা ওচৰা-ওচৰিকৈ থাকিব নিদিব, তেতিয়া দানা খাওঁতেও পোৱালি ভৰিত চুট পাব পাৰে। আৰু চাব কোনোবাটো পোৱালি দানা খাব পোৱা নাই নেকি, বা তেনেকৈ পানীৰ পাত্ৰত ঢুকি পোৱা নাই নেকি চাব, লক্ষ্য কৰিব। কোনোবাটো পোৱালি যদি অসুবিধা আছে ধৰি পেলাই পানী খুৱাই দিব বা দানা খুৱাই দিব। তো এনেকৈ ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু মোক কমেণ্ট বক্সত জনাব যদি আপোনালোকে কিবা অসুবিধা পাইছে। আৰু ইয়াৰ নেক্সটৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যে মই 4 দিনৰ পৰা কেনেকৈ ৰাখিছোঁ বা কেনেকৈ হেৰি কৰিছোঁ। আপোনালোকে চাব পাৰিব ভিডিঅ'টো চাই পেলাই আপোনালোকে চাওক, পোৱালিখিনি খুব ধুনীয়া এটা ফূৰ্তিৰ মনৰে আছে আৰু দানাও খুব ভালকৈ খাই আছে। তো পোৱালিখিনি মোৰ খুব ভাল পোৱালি, মতা পোৱালি বেছিকৈ আছে। আৰু মই পানীত দিম এওঁলোকক। পানীৰ তেনেকৈ মোৰ পুখুৰীৰ ব্যৱস্থা নাই। পানীত দিম মই 18 দিনৰ দিনাখনৰ পৰা পানীত মই সৰুকৈ গাঁত এটা কৰি দিছোঁ। সেই গাঁতটোত কেনেকৈ মই এৰোঁ সেইটো ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু চাওক, খুব ধুনীয়াকৈ এটা ধুনীয়া পৰিৱেশ। চাওক খুব ধুনীয়াকৈ দানা খাই আছে। আৰু দানাৰ পাত্ৰ দুইটা ওচৰা-ওচৰিকৈ দিব লাগে, যাতে দানাটো খাই পেলাই পানীটো সিহঁতে ওচৰতে পায়। বেছি শুকান দানা খালে মানে ডিঙিত লাগি যায়তো। তো সেইখিনি আপোনালোকে ধ্যান ৰাখিবলগীয়া কথা। আৰু ৰাতি এবাৰ সিহঁতক লৰাই দিব লাগে। ৰাতি মানে জাপ লাগি যায়, এটাৰ ওপৰত এটা জাপ লাগি পেলাই মৰি যায় পোৱালি। তাৰপিছত বহুতে গম নাপায় যে সেই পোৱালিটো কেনেকৈ মৰিলে। তো ৰাতিপুৱা চাই পোৱালি 2-3টা মৰি যায় তেনেকৈ। কিন্তু ৰাতি এবাৰ উঠি পেলাই অকণমান লৰাই দিব লাগে। মই লৰাই দিওঁ। তো তাৰ বাবে মোৰ এটা পোৱালিও মৰ্টেলিটি নাই। মৰ্টেলিটিৰ সংখ্যা মোৰ বহুত কম। আনোতে মোৰ 2টা মৰ্টেলিটি হৈছিলে, তাৰপৰা মোৰ মৰ্টেলিটি হোৱা নাই এতিয়ালৈকে। তাৰপৰা মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম মই কেনেকৈ ৰাখিছোঁ, কি কৰিছোঁ। আৰু এয়া চাওক, পোৱালিখিনি খুব ধুনীয়াকৈ খাই আছে। কোনোবাটো পোৱালি মানে খাব নাপালে তাক দানা পাত্ৰ বা পানী পাত্ৰৰ ওচৰত দি দিব লাগে। সেইখিনি আপোনালোকে ধ্যান ৰাখিব। আৰু এইখিনি মোৰ সম্পূৰ্ণ থলুৱা আমাৰ লোকেল পাতি হাঁহ। হয় গাইজ, মোৰ ফাৰ্মখনত মই চব টাইমতে থাকিব নোৱাৰোঁ। মই নথকাৰ অৱস্থাত মোৰ মিছেছে মোক সহায় কৰে। আৰু এয়া চাওক, মিছেছে পোৱালিখিনি পানী খুৱাই আছে। কোনোবাটো পোৱালি যদি পানীৰ পাত্ৰটো ওচৰলৈ যাব নোৱাৰে বা দেখা নাপায়, শুকান দানা খাই থাকে, তাৰ বাবে মোৰ মিছেছে ধৰি এটা এটাকৈ পানী খুৱাই দিছে। আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু মোৰ মিছেছে বহুত সহায় কৰিছে মোক ফাৰ্মখন কৰাত। আমি দুয়ো মিলি ফাৰ্মখন আৰম্ভ কৰিছোঁ। আৰু পোৱালিখিনি মই শেষলৈকে কেনেকৈ কি কৰোঁ মই জনাম আপোনালোকক। আৰু মোৰ এইটো 3 নম্বৰ বেষ্ট। মই এটা বেষ্ট বিক্ৰী কৰিলোঁ আৰু এটা বেষ্ট মোৰ আছে, সেইটো ডাঙৰ হৈ আছে, বিক্ৰী কৰিব পৰা হৈ আছে। আৰু এইটো মোৰ 3 নম্বৰ বেষ্ট। মোৰ এই পোৱালিখিনি কেনেকৈ ৰাখোঁ মই আপোনালোকক জনাই যাম। আৰু গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকৰ কমেণ্ট মই চাবলৈ চেষ্টা কৰিম। আজিলৈ সমাপ্ত।